লাইফটো কিবা পাইলছ বেমাৰী টাইপ লাগিছে পাইলছ বেমাৰটো বৰ বেয়া বেমাৰ দেহা না লুকুৱাব পাৰি না দেখুৱাব পাৰি আচ্ছা এই মামাই কি ক'লে ৰাসৰ বাজনা বোলে তেওঁৰ মতে হ'ব লাগিব ৰিমিক্স কৰিব নোৱাৰিম নিজৰে লাইফটো মিক্সাৰত মছলা পিছা নিচিনা চাউণ্ড দি আছে মই কি ৰিমিক্স কৰিমগৈ বাজনা এতিয়াহে বুজিলোঁ তাৰমানে মামাই আমাৰ ঘৰৰ পৰা ডাইৰেক্ট তোমাৰ ওচৰলৈ গৈ প্লেনিং কৰিছে দাদা বুঢ়াই মোক চিনি পোৱা নাইতো মই যে চিকৰা মানৱ চিকৰাৰ প্ৰপাৰ কামোৰটো পোৱা নাই বাই পেলাম গোটেই গ্লুক'জ শুহি লৈ আহিম ঠিক কৈছে দাদা এডভাৰটাইজটো নিচিনা মূৰত পাইপ লগাই গ্লুক'জবিলাক শুহি লওক মানুহটো আপোনাতকৈও কামোৰবে তাৰমানে মই কি কামোৰ অলপ অলপ আচ্ছা সেইবোৰ বাদ দিয়া মণি কোন হে খুব ভাল কৃষ্ণ নাচে বোলে কাঞ্চনৰ ভনীয়েক কাঞ্চন কোন এতিয়া এই আমাৰ তিলীয়া গাঁৱৰ ছোৱালী ভাল বিহু নাচিছিল আগতে বিয়া দিছিল সোণাপুৰৰ ফালে দুমাহমানৰ পিছতে গিৰিয়েকটো মৰি থাকিল এতিয়া ঘৰতে থাকে 6 বছৰমান হ'ল আচ্ছা দেহা এই কাঞ্চনৰ ঘৰখনৰ লগত জোৱাইৰ কিবা সম্পৰ্ক আছে নেকি তুমি কিবা গম পোৱা জেং কথাবোৰ মাজত মোক কিয় টানে নিজেই গম পাবই নহয় নিজে গম পাম মানে মই যিটো সন্দেহ কৰিছো সেইটোৱে নেকি বাৰু জোৱাই তুমি যদি 12ৰে মই কিন্তু 13ৰে ৰাসত শংখচৰৰ বধ হ'ব আৰু মোৰ হাতত জোৱাইৰ বধ হ'ব কোনেও মেনেজেই কৰিব নোৱাৰিব ইটছ অল ৰাইট